हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चेनेल। आज হৈছে বহাগৰ 2 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 16 তাৰিখ আৰু ওপৰহালিৰ কুঁৱৰী হয়। সকলোৱে জানে, সকলোৱে মানে যিবিলাকে গম পায় আৰু তো আজি মই ইয়াতে আহিছোঁ আৰু আপোনালোকক অকমান দেখাম বুলি ভাবিলোঁ। তাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই বাৰ ঘৰতো যাম, কি কি কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। এয়া গোপিনীসকলক লৈ গৈ আছে, মানে দধি মন্থনৰ কাৰণে এতিয়া আৰম্ভ হ'ব তাত গৈ কিনে। তো আমি বাহঁতৰ ঘৰৰ ৰাস্তাৰ পৰাই এয়া চাই আছিলোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আহিয়ে মোক কামত লগাই দিলে। এয়া পনীৰৰ চব্জি মোকে বনাব দিলে বায়ে। যিহেতুকে এনেকুৱা এটা দিনত আহিছোঁ, কাম বহুত থাকে, তো ময়ো অকণমান যদি বাক হেল্প কৰি দিব পাৰোঁ মোৰো মনটো ভাল লাগে। তাৰ কাৰণে ময়ে বনাবলৈ ল'লোঁ তাই কোৱাৰ লগে লগে। তো এয়া দেখিছে নহয়। আৰু এইফালে আলহী আহিছে, সকলোকে বহিবলৈ দিছে ভাত খাবলৈ। আৰু বায়ে ভাত দি আছিলে, মই অকণমান দেখাই দিলোঁ এয়া। আৰু লগতে ময়ো অকণমান খাবলৈ ল'লোঁ ভাত, যিহেতুকে ইমান কষ্ট কৰি আছিলোঁ। তো ভাতটো খাই লওঁ আৰু পেটটো পূজা কৰি ল'লোঁ। কাম কৰি থাকিলে নহ'ব নহয়, খাবও লাগিব। ভাত খাই মেলি মাইনাৰ লগত অকণমান এনে ফূৰ্তি কৰি আছিলোঁ। এয়া আমাৰ বাৰ ননদৰ ছোৱালী হয় মাইনাজনী, বহুত ভাল লাগে তাইৰ। তো খাই বৈ ল'লোঁ আৰু এতিয়া মানে এয়া হৈছে গোপালনৰ সময়ত অকণমান আপোনালোকক দেখালোঁ কিমান ফূৰ্তি কৰে সকলোৱে মিলি আৰু কেনেকুৱা হয় তাক দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। এয়া মই এতিয়া বাহঁতৰ লগত ডালা দিবলৈ গৈ আছোঁ। ইহঁতে দিনটো লঘনি আছিলে ডালা দিয়াৰ কাৰণে। ডালা মানে শৰাইকেইখনত আখৈ, তিল, গুড়া এইসমূহ আছে। আৰু আমি সভাস্থলী পালোঁ আৰু চাৰিওফালে দেখিলোঁ কেৱল গৰম গৰম জেলেপি খুৰমা, মানে সভাৰ মিঠাই, আৰু লগতে ঢেৰ মানুহ। আৰু ভাল লাগিছে, ইমানবিলাক মানুহ হৈছে। আৰু আহি মই দেখিলোঁ যে আমি যেতিয়া লাইনত থিয় হৈ আছিলোঁ, তেতিয়া আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়কো লগ পালোঁ। আৰু আপোনালোকক মানে ভিডিঅ'টো কৰি থাকোঁতে তেখেত আহি গ'ল হঠাৎ আৰু বন্দী হৈ থাকিলে মোৰ কেমেৰাত। আৰু এইফালে ভিতৰৰ ফালে আহি দেখিলোঁ, বাপৰে ইমান মানুহৰ ভিৰ ডালা দিবলৈ। সকলোৱে মানে মনৰ আশা এটা থাকে, সভা মানে কুঁৱৰীত আৰু নিজৰ মনোকামনাৰ কাৰণে ডালা দিম বুলি কৈ থাকে। তো তেনেকৈ আৰু সকলোৱে ডালা দিবলৈ আহিছে আৰু তাৰ কাৰণে ইমানবিলাক ভিৰ। আৰু আনফালে এয়া চাওক, ইমান ধুনীয়াকৈ সাজি কাচি গোপিনীসকল আনফালে গৈছিলে। ইমান কণমানি ধুনীয়া ছোৱালী, দেখি ভাল লাগি গৈছে। তুমি খাবা নেকি? খা লগত। মই খাইছোঁ, দিনতে খাইছোঁ, তোমালোকে খোৱা।
খাই যা ভালকৈ খা গোটেইখিনি খাবি কিন্তু নেৰিবি আপোনাৰ লগত যদি মন গৈছে খাব আহক এতিয়া অকণমান বহি ল'লোঁ মানুহ বহুত হৈছিলে ন কাম কৰি একেবাৰে মানে ভাগৰ লাগি গৈছে এতিয়া অকণমান কম হৈছে মানুহ যিখিনি আহিছিলে গ'ল ভাত খালে চাহ খালে আৰু এতিয়া অকণমান আহিব আছে বেছি মানুহ নাই আৰু এতিয়া যিখিনি আহিছিলে দিনতে আহিছিলে সিহঁত গ'ল তো অকণমান ৰেষ্ট লৈ এনেই বহি আছোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানখিনিতে সামৰিলোঁ ভিডিঅ'টো ইমান দীঘলীয়া নকৰিলোঁ মানে টাইম নাপালোঁ আৰু লাষ্টত ভিডিঅ' কৰিবলৈ তো যি নহওক যিখিনি পাৰিলোঁ সেইখিনিকে দেখালোঁ আপোনালোকক আকৌ এটা নতুন ব্লগত আপোনালোকৰ সৈতে লগ হ'ম যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিলৈ ইমানখিনিয়ে বাই বাই